হাই এভৰিৱান, মই ৰিচা আপোনালোকৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি তাৰিখ হৈছে 20 ফেব্ৰুৱাৰী। হয়, আজি আমি ৰাতিপুৱাই ওলালোঁ যোৰহাটলৈ বুলি। মানে আজি দাদাৰ মোৰ বৰ্তাৰ ল'ৰাৰ আজি ৰিং চেৰেমনি আছে। চ' আহকচোন আপোনালোকেও আমাৰ লগতে। বতাহে বতৰা আনিলে গোপনে গোপনে তোমাৰি সাৰতি পুৱাতে শেৱালিৰ সুবাসে শিহৰণ জগালে প্ৰেমৰে ৰুণ ফুল বাজে তোমাৰ দুহৰিৰ খোজতে গুণ 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 মধুৰ সুৰে কোনে আহি প্ৰেমৰ গীত জোৰে। লাজুকী এই ক্ষণতে সপোনে জিৰাই আঙুলিৰে পৰশে তোমাকে দিয়াই প্ৰণয়ৰ সোপানতে নীলিমাৰ সীমনাতে তুমি সোণ তুমি মোৰ প্ৰেৰণাৰে ভাৱনাতে মৰমৰ জোনাকতে খেলিছে অনুৰাগে একেলগে বতাহে বতাহে দিলে সুৰণি সুৰে সুৰে আজি তোমাৰি আৰমণি ভাল পোৱাৰে ৰাঙনি পলাশে আৱৰে হিয়াখনি সেই জোৱাৰতে নাচিছে ৰংখনি সেই বুঢ়ীয়া দুগালত মগন